নমস্কাৰ দ্য বেটাৰ ছ'চাইটি নামৰ মোৰ এই বিশেষ মিছনটোলৈ মই মৃণাল কুমাৰ নাথে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম আমি জীৱনত সততে মুখামুখি হোৱা কিছুমান সমস্যাৰ কথা, যিবোৰ সমস্যা আমি আমাৰ চিন্তা কৰাৰ ধৰণটো সলনি কৰি হেলা ৰঙে পাৰ হৈ যাব পাৰোঁ। প্ৰথমতে ডাঙৰৰ পৰা আৰম্ভ কৰিছোঁ। যেনে ধৰক কোনোবা ডেকা গাভৰুৱে চাকৰিৰ সাক্ষাৎকাৰৰ বাবে অৱতীৰ্ণ হ'বলৈ গৈছে, বা কোনোবা চাকৰিয়ালে নিজৰ বছৰ সন্মুখলৈ গৈ আছে কিবা অভিযোগৰ প্ৰত্যুত্তৰ দিবলৈ, বা ধৰক কেতিয়াবা কোনোবা সেলছমেনে কিবা সামগ্ৰী বিক্ৰী কৰিবলৈ গৈ আছে, ডাঙৰ সামগ্ৰী। এনেকুৱা বিভিন্ন ধৰণৰ সমস্যাৰ মুখামুখি হোৱাৰ আগমুহূৰ্তত আমাৰ মনটো কেনেকুৱা লাগে বাৰু? মনত এক ধৰণৰ উগুল থুগুল ভাৱ, বুকুত মৃদু ধপধপনি, মনত হেজাৰ এটা প্ৰশ্ন, মই সফল হ'ব পাৰিম জানো? যদি মই সফল হ'ব নোৱাৰোঁ, তেনেকুৱা ক্ষেত্ৰত কি কয়? এতিয়া আপুনি জানে, এই প্ৰসংগত আপুনি জানে যে সেই মুহূৰ্তত এইবোৰ কথা ভাবিবলৈ নালাগে। সেই মুহূৰ্তত পজিটিভ ইতিবাচক চিন্তা চৰ্চা কৰিব লাগে যে মই সফল হ'মেই, আমুক তামুক, এইখিনিলে আপুনি জানে, মোৰ সন্দেহ নাই। কিন্তু সমস্যাটো হ'ল, ঠিক এই ধৰণৰ সমস্যাৰ মুখামুখি হোৱাৰ আগমুহূৰ্তত ইতিবাচক ধ্যান ধাৰণাখিনি, চিন্তা চৰ্চাখিনি আপোনাৰ মনলৈ নাহে। তাৰ পৰিৱৰ্তে এক ধৰণৰ ভয়ে সম্পূৰ্ণৰূপে আপোনাৰ গোটেই মানুহটোক গ্ৰাস কৰি পেলায়। এটা কাম কৰি নাচায় কিয়? বিজ্ঞানে কৈছে, আমি যেতিয়া গভীৰভাৱে উশাহ নিশাহ লৈ লাহে লাহে গভীৰভাৱে উশাহ নিশাহ লৈ আমাৰ মগজুলৈ অক্সিজেনৰ সৰবৰাহ বৃদ্ধি কৰিব পাৰোঁ, তেতিয়া আমাৰ এই যে মগজুত সৃষ্টি হোৱা উৎকণ্ঠা, মগজুত সৃষ্টি হোৱা নিৰাশা হতাশা, মগজুত সৃষ্টি হোৱা আবেগ ভয়, এই সকলোবোৰ লাহে লাহে নিয়ন্ত্ৰিত হ'বলৈ আৰম্ভ কৰে। এয়া মই মৃণাল কুমাৰ নাথে কোৱা কথা নহয়, বিজ্ঞানে প্ৰমাণ কৰা কথা। ইমান সুন্দৰ কথা এটা যেতিয়া আছেই, আপুনি এই কথাটো প্ৰমাণ কৰি নাচায় কিয়? যেতিয়াই আপুনি সাক্ষাৎকাৰৰ বাবে অৱতীৰ্ণ হ'বলৈ যাব, কোনোবা আপোনাৰ বছৰ মুখামুখি হ'বলৈ যাব, কোনোবা গ্ৰাহকৰ মুখামুখি হ'বলৈ যাব, তাৰ ঠিক আগমুহূৰ্তত মাত্ৰ 10 ছেকেণ্ড 5 বাৰ গভীৰভাৱে আপুনি উশাহ নিশাহ লওকচোন। আৰু লওঁতে আপুনি জানি থাকিব যে আপোনাৰ মগজুলৈ আপুনি অক্সিজেনৰ সৰবৰাহ হঠাৎ বৃদ্ধি কৰি দিছে। আৰু এই হঠাৎ বৃদ্ধি হোৱা অক্সিজেনে আপোনাৰ মগজুত সৃষ্টি হোৱা উৎকণ্ঠা, মগজুত সৃষ্টি হোৱা নিৰাশা, মগজুত সৃষ্টি হোৱা ভয়, যিসমূহ আবেগে আপোনাৰ মনটোক উদ্বেগিত কৰি ৰাখিছে, উদ্বাউল কৰি পেলাইছে, এই সকলোবোৰ নিয়ন্ত্ৰিত কৰিব। তেতিয়া তাৰ পিছত মনটো স্থিৰ অৱস্থালৈ অহাৰ পিছত আপুনি মাত্ৰ কেইটামান ভাৱ মনলৈ আনক। প্ৰথম কথা, যিহেতুকে মই এই মুহূৰ্তত সাক্ষাৎকাৰত অৱতীৰ্ণ হ'বলৈ আহিছোৱেই, বছৰ মুখামুখি হ'বলৈ আহিছোৱেই, বা গ্ৰাহকৰ মুখামুখি হ'বলৈ আহিছোৱেই, এই মুহূৰ্তত মই সফল হ'ব পাৰিম নে নোৱাৰিম, এই ধৰণৰ ভাৱ মনলৈ আনি মোৰ একো লাভ নহ'ব, এইটো নিশ্চিত। তাৰ পৰিৱৰ্তে এই মুহূৰ্তত মই ভাবিবলগীয়া কথাটো হ'ল, মোৰ ইতিমধ্যে আয়ত্ত কৰা যিখিনি দক্ষতা আছে, এই দক্ষতাৰ আধাৰতেই মই সফল হ'ম, সফল হ'মেই, এই ধৰণৰ ভাৱ এটা মনলৈ আনিব লাগে আপুনি। কিন্তু সমস্যাটো এইখিনিতেই, মই ইতিমধ্যে কৈছোঁৱে যে আমাৰ মনটোত যিকোনো নতুন ধৰণৰ কথাৰ বিৰোধ কৰিব পৰা বা বিৰোধ কৰিব বিচৰা এক ধৰণৰ প্ৰৱণতা প্ৰতিটো মুহূৰ্ততে বিৰাজ কৰি থাকে। যেতিয়াই আপুনি এই সফল হ'ম বুলি ভাৱটো মনলৈ আনিবলৈ বিচাৰিব, আপোনাৰ সেই বিৰোধ কৰিব বিচৰা বাহ্যিক মনটোৱে আপোনাক ক'ব, যদি নহওঁ। এই যিটো বিৰোধ কৰিব বিচৰা মন, এই মনটোক কিঞ্চিত সময়ৰ বাবে আপুনি নিয়ন্ত্ৰণ কৰি ৰাখক। আৰু মোৰ ওপৰত বিশ্বাস কৰি মাত্ৰ 5 বাৰ আপোনাৰ মনটোক কওক, মোৰ যিখিনি দক্ষতা আছে, সেই দক্ষতাৰেই মই এই মুহূৰ্তত সাক্ষাৎকাৰত অৱতীৰ্ণ হ'ম আৰু সফল হ'ম।
মোৰ যিখিনি দক্ষতা আছে, মোৰ যিখিনি বাকপটুতা আছে, সেই বাকপটুতাৰেই মোৰ বছক মই বুজাব পাৰিম, মোৰ গ্ৰাহকক মই বুজাব পাৰিম আৰু সফল হ'ম। এই কথাটো আপোনাৰ মনটোক আপুনি 5 বাৰ কওকচোন বাৰু, মাত্ৰ 5 বাৰ কওক। তাৰ পিছত আপুনি আপোনাৰ সমস্যাৰ মুখামুখি হ'বলৈ যাওক। কিন্তু এইখিনি সময়ত মই আপোনাক এটা নিশ্চয় অনুৰোধ কৰিম, ইমান ডাঙৰ ডাঙৰ সমস্যাৰ মুখামুখি হ'বলৈ গৈ এই টিপছটো প্ৰমাণ কৰিবলৈ আপুনি কিয় ৰৈ আছে? আপুনি দিনটোৰ ভিতৰত নিজৰ পৰিয়ালৰ মাজত, নিজৰ বন্ধু বান্ধৱৰ মাজত, নিজৰ সহকৰ্মীৰ মাজত দিনটোত হেজাৰ বিজাৰ সমস্যাৰ, সৰু সৰু সমস্যাৰ মুখামুখি হয়। মন কৰকচোন, এই সৰু সুৰা সমস্যাবিলাকৰ মুখামুখি হওঁতেই এই টিপছটো আপুনি প্ৰয়োগ কৰি চাওকচোন। প্ৰথম 5 বাৰ গভীৰ উশাহ নিশাহ, তাৰ পিছৰ 5 বাৰ নিজৰ মনটোক কওক যে মই সফল হ'ম, মই সফল হ'ম। 5 বাৰ। তাৰ পিছত যদি আপুনি দেখে যে আপুনি সফল হৈছে, আপুনি নিশ্চিত হ'ব পাৰে যে আমি ডাঙৰ ডাঙৰ সমস্যাবিলাকৰো মুখামুখি এই ধৰণেৰেই হ'ব পাৰিম আৰু সফলো হ'ব পাৰিম। কাৰণ কি জানেনে, আমি জীৱনত ডাঙৰ ডাঙৰ সমস্যাৰ মুখামুখি খুব কম হওঁ, বহুত কম ডাঙৰ ডাঙৰ সমস্যাৰ মুখামুখি হওঁ আমি, কিন্তু নিতৌ হেজাৰ বিজাৰ সৰু সুৰা সমস্যাৰ আমি মুখামুখি হৈয়ে থাকোঁ। এতেকে এই ধৰণৰ সৰু সুৰা সমস্যাবিলাকৰ মুখামুখি হওঁতে এই টিপছটো আপুনি প্ৰয়োগ কৰি চাওক। মোৰ বিশ্বাস আপুনি সফল হ'ব। এই শেষৰ কথাখিনিও আপুনি আপোনাৰ নিজৰ মনটোক ক'ব, মই সফল হ'মেই। যদি আপুনি প্ৰমাণ পায়, আপুনি যদি সফল হয়, মোৰ ভাল লাগিব, কমেণ্ট কৰি জনাব। আহক আমি আটাইয়ে আমাৰ নিজৰ চিন্তা কৰাৰ ধৰণ সলনি কৰি নিজৰ জীৱনশৈলীত কিছুমান সৰু সুৰা পৰিৱৰ্তন আনি পেলাই নিজৰ জীৱনটোৰ সুখ শান্তি আৰু আনন্দ বৃদ্ধি কৰোঁ। ধন্যবাদ।